নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ফটোখন দেখি আপোনালোকে নিশ্চয় গম পাইছে যে আজি আমি অসমবাসীৰ হিয়াৰ আমঠু তথা বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল, এইগৰাকী মহান শিল্পীৰ জন্ম হয় 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। তেখেতৰ পিতৃ শিক্ষক হোৱা হেতুকে কৰ্মসূত্ৰে তেওঁলোকে বিভিন্ন ঠাইত থাকিবলগীয়া হৈছিল। সেয়ে ভূপেন হাজৰিকাদেৱৰ স্কুলীয়া শিক্ষা আৰম্ভ হয় গুৱাহাটীৰ ভৰলুমুস্থিত সোণাৰাম স্কুলত। অৱশেষত তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত আই.এ. মহলাত নামভৰ্তি কৰে। 1942 চনত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে নামভৰ্তি কৰে আৰু তাৰ পৰাই তেখেতে ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বন্ধু বান্ধৱীসকল, 1949 চনত তেখেতে গৱেষণাৰ বাবে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয় বুলি যাত্ৰা কৰে আৰু তাৰ পৰাই 1952 চনত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে। ভূপেন হাজৰিকাদেৱে 1950 চনত প্ৰিয়ম্বদা পেটেলক বিবাহ কৰায়, কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ বৈবাহিক জীৱন স্বাভাৱিক নহ'ল। এটি সন্তান জন্ম হোৱাৰ পিছতে বিবাহৰ মাত্ৰ 13 বছৰৰ পিছতে তেওঁলোকে বুজাবুজিৰে আঁতৰি থাকিবলৈ সিদ্ধান্ত লয়। বন্ধু বান্ধৱীসকল, ভূপেন হাজৰিকাদেৱে 1954 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে, কিন্তু 1956 চনত ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব শান্তি সন্মিলনত যোগ দিবলৈ গৈ উভতি আহোঁতে পলম হোৱাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেখেতৰ 3 দিনৰ দৰমহা কৰ্তন কৰিলে। এই কথাত আঘাত পাই ভূপেন হাজৰিকাদেৱে তেখেতৰ চাকৰি ইস্তফা দিলে। বন্ধু বান্ধৱীসকল, শৈশৱতে ভূপেন হাজৰিকাদেৱে লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আদিৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল। 10 বছৰ বয়সতে তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে কলিকতালৈ গৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰচিত 2টি গীত ৰেকৰ্ডিং কৰিছিল। 11 বছৰ বয়সত তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত ভিত্তি কৰি তেখেতৰ জীৱনৰ প্ৰথম 2 গীত লিখি উলিয়াইছিল। বন্ধু বান্ধৱীসকল, এইদৰেই তেখেতৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল। অসমীয়া বোলছবিত সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰি অসমীয়া বোলছবি জগতক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে তেখেতে কেইবাখনো বাংলা ভাষাৰ ছবিতো সংগীত পৰিচালনা কৰিছিল। বন্ধু বান্ধৱীসকল, বলিউডতো তেখেতে কেইবাখনো ছবিত সংগীত পৰিচালনা কৰি এক অনন্য সন্মান আজুৰি আনিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে কিশোৰ কুমাৰ, লতা মংগেশকাৰ, উষা মংগেশকাৰ, আশা ভোছলে, উদিত নাৰায়ণ, অলকা য়াগনিক, কবিতা কৃষ্ণমূৰ্তি, সোনু নিগম, কে, শান আদিৰ দৰে বলিউডৰ সৰ্বাধিক জনপ্ৰিয় গায়ক গায়িকাসকলে ভূপেন হাজৰিকাদেৱৰ কথা আৰু সুৰত কণ্ঠনি কৰাইছিল। বন্ধু বান্ধৱীসকল, তেখেতে 1977 চনত পদ্মশ্ৰী বঁটা লাভ কৰে আৰু 1987 চনত সংগীত নাটক একাডেমী বঁটা আৰু শংকৰদেৱ বঁটা লাভ কৰে। বন্ধু বান্ধৱীসকল, 2009 চনত ভূপেন হাজৰিকাদেৱলৈ অসম ৰত্ন বঁটা আগবঢ়োৱা হয়। 2011 চনত তেখেতক মৰণোত্তৰভাৱে বাংলাদেশৰ সৰ্বোচ্চ অসামৰিক সন্মান মুক্তিযোদ্ধা প্ৰদান কৰা হয় আৰু 2012 চনত তেখেতক পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। বন্ধু বান্ধৱীসকল, 2019 বৰ্ষত তেখেতক ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন আগবঢ়োৱা হয়। তেখেতে অসম আৰু অসমীয়াৰ বাবে গোটেই জীৱন উচৰ্গা কৰিলে। 2011 চনৰ 5 নৱেম্বৰ তাৰিখে ভূপেন হাজৰিকাদেৱে এই পৃথিৱী এৰি গুচি যায়। তেখেত অসমবাসীৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। বন্ধু বান্ধৱীসকল, এই আছিল ভূপেন হাজৰিকাদেৱৰ চমু জীৱনী। ভিডিঅ'টি চাই কেনে পালে জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।